প্ৰথম দেখিছো ও ইমান আছে মাছও আছে ওইটো কি মাছ খাল মাছ নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আছোঁ শ্ৰী শ্ৰী নাগশংকৰ দেৱালয় বিশ্বনাথ অসম আৰু ইয়াত আহিছিলোঁ মন্দিৰটো দৰ্শন কৰিবলৈ আৰু আজি আপোনালোকক সকলোখিনি দেখুৱাই যাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এইটোৱে হ'ল নাগশংকৰ মন্দিৰৰ বৰপুখুৰী আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ কাছ আছে। মই আপোনালোকক কাছসমূহ দেখুৱাম, ওইটো কি মাছ খাল মাছ চাই লওক। এইটো মাছ দেখিছে না এটা কম দালে মাথাটো থাকে বা ইমান ডাঙৰ কাছ ঐ মানুহ দেখোন কামুৰি লৈ যাব। ওইটো দিছে এইটো কৃষ্ণ প্ৰভু এইটো মানে হেৰি 50 কেজিমান হ'ব। পিঠিখন কিবা হৈ গৈছে ঐ কিবা এটা দিয়াহেঁতেনতো আহিলহেঁতেন ওচৰলৈ আৰু অকণ। আমি ইয়াৰ আগৰবাৰ আহোঁতে মুড়ি দিছিল মানুহে পাৰলৈকে উঠি আহিছে হে পাৰলৈকে উঠি আহিছে এইটো এই ইমান ডাঙৰ মানুহলৈ চাই থাকে। অসংখ্য কাছ আছে এইফালে চাই আহিছো বা এইটো চবতছে ডাঙৰ কাছ। এইটো নে